শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকীনন্দনায় চ নন্দগোপ কুমাৰায় গোবিন্দায়ে নমো নমঃ নমো পংকজ নভায়ে নমো পংকজ মালিনে নমো পংকজং নেত্ৰায় নমস্তে পংকজং ঘায়ে বসুদেৱং সুতং কৃষ্ণ কংস তনয় মৰ্দনং দৈৱকী হৃদয়ানন্দ কৃষ্ণক বন্দে জগৎ গুৰু হৰি ৰাম ৰাম মকংগৰে বাসালং পংগু লংগয়তে গিৰিম যৎকৃপাতমঃ বন্দে পৰমানন্দে মাধৱ মাধৱ। নামৰ অপৰাধ কৰি হৰিৰ চৰণে ৰতে অকলিত হৰিৰ নামে গতি কৰিও হৰিৰ চৰণে ৰতি অকলিত হৰিৰ নামে গতি পদ ৰাম পদ্ম পুৰাণৰ স্বৰ্গখণ্ডত নিৰূপী আছে ধৰ্ম যত ৰাম তাক শুনাবে একান্ত চিতে যাৰ আছে ভৱ উতৰিতে। পদ্ম পুৰাণৰ স্বৰ্গখণ্ডত নিৰূপী আছে কলি ধৰ্ম যত। পদ্ম পুৰাণৰ পদ্ম থোৰ ভিতৰত স্বৰ্গখণ্ডত ঈশ্বৰ আছে জন্ম হৈছিলে পদুম পাতত পদ্ম পাতত গোসাঁই উপজিলে লগাইছে সুগন্ধি পাতত বুলি যে কয় সেইটো নিৰূপী আছে কলি ধৰ্ম যত। সেই কলি ধৰ্মটো কলিত কি হ'ব সেই কথাটো কৈছে। এইটো ক'ত আছিলে ব্ৰহ্মবৈবৰ্ত পুৰাণৰ কথা। ৰাম যাক শুনাবে একান্ত চিতে যাৰ আছে ভৱ উতৰিতে। যদি ভৱসাগৰৰ পৰা আমি সাগৰত পৰি আছোঁ, যদি ভৱসাগৰৰ পৰা পাৰ হ'বলৈ বিচাৰা গতিকে একান্ত চিতে ঈশ্বৰৰ নাম লোৱা। আছে চাৰি সিদ্ধ জ্ঞানী পৰম ৰাম ব্ৰহ্মাৰ চাৰিও পুত্ৰ প্ৰথম। আছে চাৰি সিদ্ধ যেনে সনক সনন্ত সনত কুমাৰ এই চাৰি সিদ্ধ দেই এইকেইজন আছে। গতিকে একান্ত ভকত তেওঁলোক। এই ৰাম তাসম বায়া পায়া নাৰদ ঋষি পুছিলাও সংশয় কথা হৰিষি। পাছত নাৰদ জন্ম হৈ নাৰদে গোটেই কথাখিনি ব্ৰহ্মাগুৰিত শিকিছে। কিহৰ পৰা কি হ'ব কি নহ'ব, কলিত কি হ'ব, এতিয়া কি হ'ব, কেনেকৈ কি হ'ব, গোটেই কথাখিনি নাৰদে জ্ঞানটো ল'লে। ৰাম ঈশ্বৰ ভগৱান
তাকে পাময়া নাহে কেতো মহাপাপচয় কেন মতে হয়ে বিনাশতাৰ কলিতো কোনো পুই নেপাৱে পাৰ গতিকে কলিনৰ কেনেকৈ পাপ ক্ষয় হ'ব আৰু কেনেকৈ পাৰ পাব এই কথাটো কৈছে কহিলো চেদে সংশয় যত চাৰে তোৰাম ভাগৱত এই চাৰিজনে নাৰদে সুধিছে শুনে আসনত কুমাৰ মুনি দিলন্ত উত্তৰ মনত গুণী এতিয়া সনত কুমাৰ প্ৰথম সেইজনে প্ৰথম উত্তৰ কথাটো কৈছে উত্তৰটো দিছে একাইতে যাব লাগিব দেই গোবিন্দৰ পেয়াও নাৰদ শুনা ভাগৱত ধৰ্ম আপুনি জানা মুখ বোলে হবে লোকৰ কহিলা প্ৰশ্ন সংসাৰত সাৰ যেনমতে বাবে সংসাৰৰ পাৰ শুনা সাৱধানে উত্তৰ তাৰ সদায় এৰেলে আচাৰ ধৰ্ম নবল যাৰ কিছু জাত কৰ্ম সদায় নীতি নিয়ম আচাৰ ব্যৱহাৰবিলাক চাবলৈ এই পেলালে তাৰ বোলে কোনো ফল নহয় আজি বোলে দেৱী পূজা কাইলৈ বোলে শিৱ পূজা কাইলৈ বোলে শিৱ পূজা চব মিছা আৰু এক হৰি নামেহে সাৰ হ'ল হৰি নামৰ মানে একো নাই দম্ভ অহংকাৰ সদায় নগুচে হঠবুদ্ধি যিটো জগত বঞ্চে দম্ভ অহংকাৰ সদায় নগুচে সুৰা পাৰে জাতো কাৰ চণ্ডাল নিষ্ঠুৰ বাক্য সৰ্বকালো মদ খোৱা পাগল যেনেকৈ জাহা তাহা কথা কয় এতিয়া সেই নিষ্ঠুৰবিলাক জ্ঞান নাইকিয়াবিলাকেও সেই তেনেকৈ মদ খোৱা নিচিনা জাহা তাহা কথা কয় তাত কোনো মানে কথা লাগবা নাই সুত দ্বাৰা ধন আধে ৰতি সবাতো ধৰ্ম যিমান নহমতি সবাৰৰ পদ হৈবে তৰণ যদি হৰে পদে লৱে শৰণ দেৱত উত্তম কৰনা কৰ মুকুটে পাৱে তো চৰাচৰ ঈশ্বৰক যোনে চিন্তা কৰিব ঈশ্বৰক অন্তৰৰ পৰা ধ্যান ৰাখিব তেওঁৰ ভক্তি থাকিব সি তেওঁ বোলে মুক্তি পাব যেতো থাকে ন
দ্ৰোহ আচৰি বুজিলে তাকো নিস্তাৰণতা হৰি এইটো সৰ্থবোধে অধৰ্ম নৰে হৰে মহা অপৰাধ কৰে নামে শৰণ লৈবে বাৰে কওঁ নামে হৰিব হব পাতক সদায় বোলে ঈশ্বৰৰ নামে খাওঁতে শুওঁতে বওঁতে ঈশ্বৰৰ নামে ল'বা ঈশ্বৰহে তৰাব হৰে দল হৰে নাম সমস্ত তৰে আবে অপৰাধ জিনৰেও কৰে তাৰ ৰক্ষাৰ নাহি উপায় অৱশ্যে সেইটো দুগতি যায় কোনোবাই যদি নাম লৈছে নিন্দা কৰিছে এইখন কি গাইছে কাণ পাতি নুশুনে সি বোলে তাৰ বিপদ ধেৰ হৰিও ৰাখিবে নোৱাৰে আকৌ শুনি আনাৰ দেও বুলিলেও বাক নামক কেনে অপৰাধ বন লোকৰ সেইটো পুই নকৰে চন কোনোবা এটা ঈশ্বৰৰ নাম লৈ আছে তাৰ যদি নানানটা কথা পাতে নানানটা কথা কয় নিন্দা কৰে সেইটো বোলে মহাপাপী আৰু ৰাম পাপক সাঁজে যায় অধোগতি কৰেও নামত দ্ৰোহ সম্প্ৰতি শুনি মুনি বাক্য বোলে লাও তথা পুচিলা পৰম ৰহস্য কথা আকৌ নাৰে সুধিছে আৰু আকৌ আৰু কোৱা পূৰ্বত কহিলা মত শংকৰে প্ৰকাশিব আকৌ তোমাৰ উত্তৰে মই কোৱা কথাটো এতিয়া তোমাৰ আগত কম শুনিবা শুনা যেন নাম শুনা যেন দ্ৰোহ নামৰ হৰে হৰে বোলা সমস্ত হৰে ৰাম 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 থৈ দেখে